হাই গাইজ, কি খবৰ? নিশ্চয় আপোনালোক সকলো ভালে আছে আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দুপৰীয়া সাজত পনীৰ বনালোঁ, ভাবিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। মই বনোৱা ধৰণে আপোনালোকেও বনাই চাবচোন, খাই বহুত টেষ্টি লাগে। তেনেহ'লে বলক, ইয়াতে মই 250 গ্ৰাম পনীৰ লৈছোঁ, এটা আমুলৰ বাটাৰ লৈছোঁ। ইয়াত বাটাৰ যিমানখিনি প্ৰয়োজন সিমানখিনিহে এড কৰিম। তাৰপিছত দুটা পিঁয়াজ লৈছোঁ, এটা সৰু সৰুকৈ কুটি লৈছোঁ, আনটো ডাঙৰ ডাঙৰকৈ কুটিছোঁ। অলপমান মটৰ, বিলাহী এটা, কেঁচা জলকীয়া দুটা, শুকান জলকীয়া দুটা, আদা, নহৰু আৰু জিৰা জালুক। ডাঙৰকৈ কটা পিঁয়াজখিনি আৰু বিলাহীটো আমি মিক্সাৰত মাৰি ল'ম। আনফালে শুকান জলকীয়াকেইটা আৰু জিৰা জালুকখিনি এখন টেৱাত আমি অলপমান ভাজি ল'ম। ভাজি পেলাই সেইখিনিও মিক্সাৰত মাৰি ল'ম। এইফালে মই টেৱাখন বহাই দিছোঁ। টেৱাখন গৰম হোৱাৰ পাছত জিৰা জালুকখিনি আৰু শুকান জলকীয়া দুটা অকণমান ভাজি লৈছোঁ। ভাজি পেলাই ঠাণ্ডা হোৱাৰ পাছত এইখিনিও মিক্সাৰত মাৰি ল'ম। এইফালে জিৰা জালুক আৰু পিঁয়াজখিনি একেলগে পিচি ল'লোঁ আৰু বিলাহীখিনিও পিচি ল'লোঁ। আনফালে কেৰাহী বহাই দিলোঁ আৰু গৰম হোৱাৰ পাছত অলপমান তেল দিলোঁ। তেল দিয়াৰ পিছত পনীৰখিনি অলপ অলপকৈ অকণমান ফ্ৰাই কৰি ল'ম। অলপ অলপকৈ গোটেইখিনি ফ্ৰাই কৰি ল'লোঁ আৰু সেইখিনি তেলতে মই পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অলপমান ব্ৰাউন কালাৰ হোৱালৈকে ভাজিব লাগিব। এইফালে মই এটা বাতিত আধা চামুচ হালধি পাউডাৰ, আধা চামুচ জলকীয়া গুড়া আৰু আধা চামুচ পনীৰ পাউডাৰ ধুনীয়াকৈ মিহলি কৰি ল'ম। এইফালে পিঁয়াজখিনি ব্ৰাউন কালাৰ হৈছেহি, দেখিছেনে আপোনালোকে? ইয়াতে মই পিচি থোৱা আদা, নহৰু, পিঁয়াজ, জিৰা জালুকৰ পেষ্টখিনি ইয়াতে মই এড কৰি দিলোঁ। এইখিনি অলপমান ভাজি হোৱাৰ পাছত মই ইয়াতে পিচি থোৱা বিলাহীখিনিও এড কৰি দিম। এইখিনি ভালদৰে ধুনীয়াকৈ লৰাব লাগিব তেলখিনি ফুটি নহালৈকে। দেখিছেনে তেলখিনি কি ধুনীয়াকৈ ওলাই পৰিছে? এইফালে যে মই পেষ্টটো বনাই লৈছিলোঁ, ইয়াতে মই নিমখো দিছোঁ দেই, আপোনালোকক ক'বলৈ পাহৰি থাকিলোঁ। সোৱাদ অনুসৰি নিমখো আপোনালোকে এড কৰি ল'ব। আৰু ইয়াতে মই এইখিনি পেষ্টখিনি ইয়াতে ঢালি দিলোঁ। ঢালি পেলাই অকণমান লৰাই লৈছোঁ। ইয়াতে মই 2 চামুচ দৈও ব্যৱহাৰ কৰিছোঁ। তাৰপাছত মটৰখিনি ধুনীয়াকৈ দি দিছোঁ। ভালদৰে ভাজি লোৱাৰ পাছত ইয়াত মই গৰম পানী অলপমান ঢালি দিম। উতল অহাৰ পাছত ইয়াতে মই পনীৰখিনি ঢালি দিম। পনীৰখিনি ঢালাৰ পাছত আৰু অকণমান উতল আহিবলৈ দি দিম। তাৰ পাছত মই বাটাৰখিনি ইয়াত দি দিম। এয়া মোৰ মটৰ পনীৰ ৰেডি। যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।